আমাৰ দলৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰৰ মনোনয়ন পত্ৰ প্ৰদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তাৰ লগে লগে আমি আমাৰ হোজাই সমষ্টিৰ বৰ্তমানৰ বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়া, লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক সুশীল দত্ত ডাঙৰীয়া, আমাৰ জিলা সভাপতি ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ আমি সকলোৱে লগ হৈ অহা নিৰ্বাচনত হোজাই আৰু লামডিঙত কেনেকৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক বিজয়ী কৰিব লাগে তাৰ বিষয়েও আলাপ আলোচনাত আমি একেলগে মিলিত হ'লোঁ। যোৱা কেইদিনমানৰ পৰা সংবাদ মাধ্যমত এই কথা ওলাই আছে যে শিলাদিত্য দেৱ ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ পৰা পদত্যাগ কৰিছে। মই ৰাইজক এই কথা বিনম্ৰতাৰে সৈতে জনাব খোজোঁ যে শিলাদিত্য দেৱ ভাৰতীয় জনতা পাৰ্টিৰ আগতেও এজন কাৰ্যকৰ্তা আছিলে, তেখেত এজন কাৰ্যকৰ্তা হৈ আছে আৰু ভৱিষ্যতেও তেওঁ কাৰ্যকৰ্তা হৈ থাকিব, তাত কোনো সন্দেহ নাই। শিলাদিত্য দেৱ ডাঙৰীয়াই সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনত প্ৰচাৰৰ তেখেতে দায়িত্বত থাকিব, বিভিন্ন স্থানত যাব আৰু হোজাই আৰু লামডিঙতো তেখেতে নিৰ্বাচনী প্ৰচাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ হৈ চলাব। মই আপোনালোকক এই ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়াই এই বিষয়ে দুআষাৰ ক'ব। আপোনালোকে এই কথাখিনি মোৰ আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ শুনি লোৱাৰ পিছত আপোনালোকৰ যদি মনত কিবা প্ৰশ্ন আছে আপোনালোকে প্ৰশ্ন কৰিব পাৰিব। মাননীয় নেডাৰ আহ্বায়ক আৰু অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে এই বিষয়ত বক্তব্য ৰাখিছে। ভাৰতীয় জনতা পাৰ্টীয়ে আমি সকলোৱে জানো যে আমাৰ দলৰ যিসকল কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকলক লৈ আমি সংগঠন পৰিচালিত কৰিছোঁ, সংগঠন পৰিচালনা কৰোঁ আৰু ভৱিষ্যতেও সংগঠন পৰিচালনা কৰিম। শিলাদিত্য দেৱ আৰু সুশীল দত্ত, শিলাদিত্য দেৱ ডাঙৰীয়া অসমৰ ৰাজনীতিত এটি চিনাকি নাম। সেয়েহে ভাৰতীয় জনতা পাৰ্টি শিলাদিত্য দেৱ ডাঙৰীয়াৰ যি বিগত সময়ৰ 5 বছৰৰ যিবিলাক উন্নয়নমুখী কাৰ্যসূচী গোটেই সমষ্টিটোত, সেইটো আমি সকলোৱে জানো, ৰাইজেও এই কথাখিনি উপলব্ধি কৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টি এটা ৰাষ্ট্ৰীয় দল, ৰাষ্ট্ৰীয় দলৰ নীতি আৰু ৰাষ্ট্ৰীয় দলৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত অনুসৰি আমি এইবাৰ কিছু সিদ্ধান্ত ল'ব লগা হৈছে। সেই সিদ্ধান্ত অনুসৰি এইবাৰ ৰামকৃষ্ণ ঘোষক আমি হোজাইৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ আৰু শিবু মিশ্ৰ ডাঙৰীয়াক পুনৰবাৰ লামডিং সমষ্টিৰ আমি প্ৰাৰ্থিত্ব দিছোঁ। ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াও ভাৰতীয় জনতা পাৰ্টিৰ বা বিচাৰ পৰিয়ালৰ এজন অতি পুৰণি জ্যেষ্ঠ কৰ্মী। তেখেতো হোজাইৰ যি পালছ, হোজাইৰ জনতাৰ লগত তেখেতৰো খুব মধুৰ সম্পৰ্ক আছে। শিলাদিত্য দেৱ ডাঙৰীয়াও যোৱা 5টা বছৰত হোজাইবাসীক গৌৰৱান্বিত কৰিছে। গতিকে আমাৰ শিলাদিত্য দেৱ ডাঙৰীয়াৰ যি কাম কাজ বা আমাৰ চৰকাৰখনৰ যি কাম কাজ আৰু ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াও আমাৰ আদৰ্শ, আমাৰ দলৰ নীতিৰ লগত থাকি যি ধৰণে দলটোৰ হৈ, সমাজৰ হৈ, দেশৰ মাতৃৰ হৈ সেৱা কৰিছে, দুয়োটাই আমাৰ কাৰণে প্লাছ হ'ব। শিলাদিত্য দেৱ ডাঙৰীয়া লগত থাকিব, ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া প্ৰাৰ্থী হ'ব। গতিকে এতিয়া আমাৰ মাজত কোনো ধৰণৰ বাদ বিসম্বাদ নাই। শিলাদিত্য দেৱ ডাঙৰীয়াক অতি সোনকালে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ যি নতুন চৰকাৰ বিজেপিৰ চৰকাৰ অসমত প্ৰতিষ্ঠা হ'ব, তেখেতক মৰ্যাদা সহকাৰে সন্মানজনকভাৱে তেখেতক আমি আমাৰ দলৰ বা চৰকাৰত আমি যিকোনো ক্ষেত্ৰত তেখেতক আমি সংস্থাপিত কৰাৰ কাৰণে আমাৰ দলে সিদ্ধান্ত লৈছে। গতিকে আজিৰ দিনত আৰু বেছি ক'বলগীয়া নাই। শিলাদিত্য দেৱ বিজেপিত আছিল, বিজেপিত আছে আৰু বিজেপিত থাকিব। কাৰণ শিলাদিত্য দেৱ ভাৰতীয় জনতা পাৰ্টিৰ এজন নিষ্ঠাবান আৰু আদৰ্শবান আমাৰ কাৰ্যকৰ্তা। ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াক, শিলাদিত্য দেৱ ডাঙৰীয়া সকলোৱে মিলি মই অনুৰোধ কৰিছোঁ, ইয়াত দলৰ সকলো কাৰ্যকৰ্তা, মণ্ডল সভাপতিয়ে হওক, মৰ্চাবিলাকৰ কাৰ্যকৰ্তাসকলে হওক, সকলোৱে মিলি এক হৈ ৰামকৃষ্ণ ঘোষক এই হোজাই সমষ্টিৰ পৰা বিপুল ভোটত যাতে আমি জয়যুক্ত কৰাব পাৰোঁ, তাৰ কাৰণে আমি আগন্তুক দিনত সকলোৱে মিলি ৰণকৌশল, ৰণনীতি আমি প্ৰস্তুত কৰিম। ধন্যবাদ।
শিলাদিত্য দেৱ ডাঙৰীয়াক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হোৱা নাই। ৰামকৃষ্ণ ঘোষকহে দলীয় প্ৰাৰ্থিত্ব দিয়া হৈছে। আমাৰ দলে এইবাৰ প্ৰায় 11জনতকৈ অধিক বিধায়কক পৰিৱৰ্তন কৰিছে দলৰ নীতিৰ আধাৰত, আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত শিলাদিত্য দেৱক আন দায়িত্ব দলে প্ৰদান কৰিব। গতিকে শিলাদিত্য দেৱৰ টিকেট কাটা হৈছে এইটো ক'ব নালাগে। ৰামকৃষ্ণ ঘোষকহে এইবাৰ দলে প্ৰাৰ্থিত্ব দিছে। তেনেকুৱা কথা একো নাই। শিলাদিত্য দেৱ ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাবান কাৰ্যকৰ্তা। তেখেতক আমাৰ দলে পৰৱৰ্তী পৰ্যায়ত দল আৰু চৰকাৰ গঠন হ'লে উপযুক্ত মৰ্যাদাৰে জনতাক সেৱা কৰাৰ সুবিধা দিব। তাৰ উপৰিও শিলাদিত্য দেৱ ডাঙৰীয়াই দীৰ্ঘকালীন ধৰি আমাৰ অসমৰ বংগভাষী লোকসকলৰ ডিটেনশ্যন কেম্পকে আদি কৰি বিভিন্ন ৰাজনৈতিক সমস্যাৰ কথা তেখেতে উল্লেখ কৰি আহিছে, আৰু তেখেতৰ সেই সমস্যাবিলাকৰ লগত বা এই সমস্যাবিলাকৰ যে উপযুক্ত সমাধান হ'ব লাগে, তাত ভাৰতীয় জনতা পাৰ্টীৰ কোনো আদৰ্শগত অমিল নাই। আৰু ময়ো ব্যক্তিগতভাৱে এই কথাবিলাকৰ যি মৰ্ম বেদনা তাক মই উপলব্ধি কৰোঁ, আৰু আমি একেলগে মিলি ৰাজনৈতিক আমাৰ যি এটা ৰাষ্ট্ৰীয়তাবাদৰ আমাৰ যি ৰাজনৈতিক সংকল্প, সেই সংকল্পক আমি অসমত সুদৃঢ় কৰিম।